ইছৰাম সঁচাই বৰ দুখ লাগিল দেই দেকানী সঁচা নাথনি ল'ৰাটো যে ইমান মৰম লগা সেইকাৰণে সেই কণমানিটোৰ পঢ়া শুনাৰ কাৰণে ভাবিছোঁ আমাৰ ক্লাবৰ ফাণ্ডৰ পৰাই কিছু সাহায্য আগবঢ়াওঁ নিশ্চয় দিব লাগিব দেকানী সকলোৰে ভাগ্য সদায় একে নাযায় দিয়কচোন আগতে কিমান ভাল আছিলে কাকতিহঁতৰ অৱস্থা এতিয়া শুনি তেখেতসকলৰ কথা শুনি বৰ দুখ লাগিলে বুজিছে দেকানী হয় দিয়ক অহাকালি ওলাব তেওঁলোকৰ ঘৰলৈ এতিয়া উঠো নাথনি ভাল বাৰু দেকানী এখন মোৰ কপাল নহয় চোতাল নাথনি ঘৰত সেয়া চুইচ দিলেই পানী ওলায় কিমান সুবিধা আমাৰ একদম আৰু কেৰাণী কাম কৰে বুলি আৰু একোতো বাহিৰা পইচা নায়েই সেইবুলিয়েনো বাৰু ইমান কষ্ট কৰিব পাৰিনে বাৰু ইয়ালৈকেনো বিয়া হৈ সুখ লভিছোঁনে মই বাৰু মোৰে কপালত মই দেখি আহিছিলোঁ নে আল্লাহ গুচি যামহে লাগিছে আৰু মানে এইখন ঘৰত আৰু থাকিবলৈ মন যোৱা নাই আৰু এইবিলাক মানুহৰ লগত ফিল্টাৰ পাইপ খুলি যাব বাৰে বাৰে ফিল্টাৰ পাইপ লগা পানী ফিল্টাৰ কৰি কৰি হাত দুখন শেষ আৰু হাত দুখন ছিঙি যাওঁ মাৰি যাওঁ হৈছে কি কৰিম মই বুলিহে সংসাৰ কৰি ভাত খাই আছোঁ দেই বেলেগে নোৱাৰে কিন্তু এই ছোৱালীজনীও যে মহা ধুদ আৰু দেই মই আহি পোৱা অকণমান দেৰি হৈছে বা কাপোৰকেইটাকে সামৰি মায়েক অলপ সহায় কৰি দিওঁচোন নাই মোৰ একোতে সুখ নাই আৰু আছ দিদি আছ বছ বাইদেউ অথনি ক'ত গৈছিলে অঁ আমাৰ নাথনি যে এই তেওঁৰ ঘৰত গৈছিলোঁ বা দিদি 2 বছৰ যে লকডাউন বুলি যোৱা নাই কি ঘৰ বনাইছে মই নাথনি ঘৰ দেখি আজি অবাক কিয় বাইদেউ তলত বিৰাট এটা একে ডাঙৰ বিবাহ ভৱন তাৰ ওপৰৰ মহলাত তেওঁলোক থাকে তাৰো ওপৰৰ মহলা আকৌ বনায়ে আছে আগৰ ঘৰটো সম্পূৰ্ণ ভাঙি পেলালেহে মোৰ যে লাজেই লাগিল দিদি পিছে মোক ভাল ব্যৱহাৰেই কৰিছে নাথনিয়ে কিন্তু আগতে লুচি বনাই চাহ খুৱাইছিল এতিয়া পিছে বিস্কুটতেই থলে সেইকাৰণে এই আমাৰ অসমীয়া মানুহৰ যোজনাত কয় এই ধনীৰ ঘৰত চাবলৈ যাবা দুখীয়াৰ ঘৰত খাবলৈ যাবা Ladies and gentlemen, step right up for another amazing banger by Lex Blaze and Daddy Paul. Touchdown to Heathrow, DP and me, bro. About to hit the club and turn that shit to a freak show. Look.